দাদা চিঞৰ বাখৰ কৰে নিৰ্বাচনত সময় দাদা চৰকাৰত পৰে লাই পুলি লৰাই ৰুলো লৰাই লফা আসনত বহি জ্ঞানী পুৰুষে অসম কৰিলে চফা সৰুতে লিখিছিলোঁ এইমিন নাই বহন ডাক্তৰ ইঞ্জিনিয়াৰ ডাঙৰ কৰিছোঁ এই পৃথিৱীত চলিবলৈ লাগে প্ৰতিযোগিতাৰ মহান দেউতাই ডাঙৰ কৰিছিলোঁ বহুত সপোন দেখি ডাঙৰি মৰিছোঁ এই পৃথিৱীত মই যেন বাংলাদেশী হেজাৰ আশা বুকুত মাতি আছোঁ জীয়াই মই যেন উভতি গৈছে সপোনবিলাক ব্ৰহ্মপুত্ৰত বৈ ইনকম চৰ্চ নাই মাজনী কেনেকৈ খুৱাম তোক হাজাৰ হ'লেও দুখ লাগিব লাগে যদি তোৰ ভোগ নাপাবি তই বুজিবি তই বেয়া নাপাবি মোক প্ৰেমত নপৰিবি চিঙিলে ল'ৰা কেৱল চাইল যন্ত্ৰ বহুত ওলালা আজি বৈজ্ঞানিকৰ যুগত সৰল যন্ত্ৰৰ দৰে যন্ত্ৰ নোলাবা আমাৰ সমাজত একেই পুৰুষ একেই মহিলা ক'ত আইডেণ্টিফাই ভিন্ন ধৰ্ম ভিন্ন ভাষা ভিন্ন ভিন্ন জাত জ্যোতি ভগৱানে সৃষ্টি কৰিছিল ভাগ ভাগ কৰি সকলোৰে ওচৰত কোনো আছিল সেইগৰাকী নাৰী ৰাইজ বুলিলে ৰজা ভকত বুলিলে গংগা জ্ঞাতি বুলিলে ঈশ্বৰ দেখিলে বগা প্ৰজা হোৱা অনুহোৱা কৰি চলাই থাকে বিচাৰ সমাজে কয় জাতি লাগে তাৰ মানে কয় লাগে শিক্ষা সপোন দেখি ভাগৰি পৰা জীৱন যুদ্ধৰ পৰীক্ষা সম্বন্ধ চাবি পৰিৱেশত না টকা পইচা যিমানেই ঘটি দি উঠি যাব সকলো হৈ খৰচা জীৱন যুদ্ধ উপাৰ্জনৰ পথ তাত কিয় বাধা মান্তি হ'ব সমাজ যদি কৰে আধা আধা
listening. Welcome to another crisis.